আমি 5টা সমষ্টিত মই এইবাৰ সামগ্ৰী নিৰ্বাচনৰ পিছত মই এইবাৰ যেতিয়া আমি সংখ্যালঘু সমষ্টি বিলাকলৈকো গৈছো সেই বিলাক জায়গাটো দেখিছো যে তেওঁলোকে পঞ্চায়ত নিৰ্বাচনত বহুতখিনি সিট আমি আনাৰ আমাৰ পৰিবেশ এটা আহি পৰিছে গতিকে আমি সেই সুযোগটো গ্ৰহণ কৰিব লাগে মই বেছি দীঘলীয়াকৈ নকওঁ আৰু দৰকাৰ হলে এই যিটো গোটেই প্ৰক্ৰিয়াত আমি আপোনালোকৰ লগতটো থাকিমেই লগত মণ্ডলসমূহলৈ যাবলৈ আমি গৈ কি আলোচনা পইণ্টত আলোচনা কৰিব লাগিব এই কথাখিনি আমাৰ মাননীয় মন্ত্ৰী মহোদয় আৰু আমাৰ নেতৃবৰ্গ আছে আমাৰ সকলোৱে মাৰ্গদৰ্শন কৰিব মই চমুকৈ এইখিনিকে কৈ মই সকলোকে ধন্যবাদ জনাই মোৰ বক্তব্য সামৰিছো ধন্যবাদ সহপ্ৰভাৰী এইবতী বৰঠাকুৰ ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছো বক্তব্যৰ কাৰণে এতিয়া মই সন্মানীয় প্ৰণৱ লহকৰ ডাঙৰীয়াক পঞ্চায়ত নিৰ্বাচনৰ সভাপতি জ্যেষ্ঠ বিজেপিৰ নেতা অনিল দাস ডাঙৰীয়া নৱনিযুক্ত সভাপতি মহেন্দ্ৰ দাস ডাঙৰীয়া ভাৰতীয় জনতা পাৰ্টিৰ যে অলপ কম শক্তি শুনিছিলো যে আমাৰ ইয়াত হয়তো ভাৰতীয় জনতা পাৰ্টিৰ এই ৰাজাৰ ভিতৰত আমাৰ এক্টিভ মেম্বাৰ প্ৰত্যেকটা মণ্ডলত 200কৈ থাকিলে আমাৰ মেম্বাৰ থাকিল প্ৰত্যেকটা মেম্বাৰত মণ্ডলত কমসে কম 10,000 মান কৰি আছে আৰু আমাৰ এই নিৰ্বাচনৰ কো ইনচাৰ্জ আমাৰ শ্ৰদ্ধেয় শ্ৰী প্ৰণৱ লহকৰ ডাঙৰীয়া আমাৰ জিলাৰ সাধাৰণ সম্পাদক দুগৰাকী আমাৰ আজিৰ সভাত উপস্থিত থকা সাধাৰণ সম্পাদকদ্বয়